কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই সেই মৰহাস কৰিলে। চিনেমাৰ অভিনেতা অভিনেত্ৰী বিচাৰি বিজ্ঞাপন দিয়া হ'ল তিনিদিনীয়া অসমীয়া আৰু বাতৰি নামৰ কাকত দুখনত। বিজ্ঞাপনত লিখা হ'ল, জয়মতী চিনেমাৰ বাবে তলত দিয়া মতে অভিনেতা অভিনেত্ৰী লাগে। তিৰোতাৰ ভাওৰ বাবে মুনিহ অভিনেতা লোৱা নহয়। অসমৰ পাৰ্বত্য জিলাৰ ল'ৰা ছোৱালী আৰু অসমত থাকি অসমীয়া হোৱা বিদেশীয়েও আবেদন কৰিব পাৰিব। অতি উপযুক্ত ছোৱালী ওলালে ডালিমী ভাওৰ বাবে এগৰাকী খাচীয়া ছোৱালী ল'ব পৰা যায়। অহা 15 অক্টোবৰ 1933ৰ আগতে সকলো আবেদন আমাৰ হাতত পৰিব লাগিব। আবেদনৰ সৈতে ফটোগ্ৰাফ পঠিয়াব লাগিব, নহ'লে আবেদন গ্ৰাহ্য কৰা নহ'ব। পুৰুষ অভিনেতাৰ বাবে প্ৰায় 1000খনমান আবেদন আহিল, যদিও মহিলাৰ বাবে এখনো আবেদন নাছিল। ইফালে পুৰুষ আবেদনকাৰীসকলৰ বেছিভাগৰেই উপযুক্ত নাছিল। বহুতকে শিকাই বুজাই আখৰাৰ পৰাই বিদায় দিব লগা হৈছিল। গদাপাণিৰ ভাও ল'বলৈ প্ৰথমতে প্ৰভাত শৰ্মা আৰু ডালিমীৰ বাবে মেনকা নামৰ এগৰাকীক অনা হ'ল, কিন্তু তেওঁলোকে নোৱাৰিলে। পিছত কিন্তু তেওঁলোকে বিয়া পাতি পতি পত্নীহে হ'লগৈ। পিছত গদাপাণি পতা হ'ল ফুনু বৰুৱাক। তেজপুৰৰ ফণী শৰ্মাক দিয়া হ'ল গাঁঠি হাজৰিকাৰ চৰিত্ৰটো। ইফালে ল'ৰা ৰজা হ'ল নগাঁৱৰ নৰেন বৰদলৈ। বৰপেটাৰ বনমালীয়ে কৰিলে চাওদাং বৰুৱাৰ চৰিত্ৰ।